হেল্ল' এভৰিৱান, মোৰ অন্য এটি মিনি ব্লগলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যিহেতু কাতি বিহু, সেয়েহে আমাৰ আইতাই কাতি বিহুৰ উপলক্ষে অকণমান যা যোগাৰ চলাই আছে। যিহেতু আমি গুৱাহাটীত থাকোঁ, সেয়ে গুৱাহাটীতনো ক'তনো ইমান পথাৰ পাম বা পথাৰত গৈ চাকি লগাব পাৰিম। তথাপিও অকণমান চেষ্টা কৰিছোঁ আমাৰ বাপতি সাহোন কঙালী বিহুটিৰ পৰম্পৰাটি অকণমান ৰক্ষা কৰিবৰ বাবে। এইজনী আমাৰ আইতা হয় দেই, মাৰ মানে মাক হয়। কেনেকুৱা লাগিছে বাৰু আইতাজনীক আমাৰ? ধুনীয়া হয়নে নহয় জনাবচোন। অলমষ্ট গোটেইখিনি ৰেডি হৈ গ'ল। যিহেতু কংক্ৰিট মহানগৰীত ধানৰ খেতি পথাৰ দেখিবলৈ পোৱা নাযায়, আৰু কাতি বিহু উপলক্ষে যিহেতু ধানৰ গুৰিত চাকি বন্তি লগাব লাগে, আকাশ বন্তি লগাব লাগে, সেয়েহে অকণমান আমাৰ ঘৰতে এটা সৰু পাত্ৰত ধানৰ গজালি উলিয়াই এজোপা ধান হৈছে, দেখিছেনে বাৰু? অলপ চেষ্টা কৰিছোঁ এই পৰম্পৰাটি ৰক্ষা কৰিবৰ বাবে।